টাটা স্কাই চেনেলসমূহ মোবাইল দ্বাৰা কেনেকৈ এড আৰু ডিলেট কৰে জানো আহক। আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু নতুন ভিডিঅ'সমূহ আগতীয়াকৈ পাবলৈ বেল আইকনটো ক্লিক কৰি দিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত গৈ চাৰ্চ কৰিব টাটা স্কাই। মোৰ ইনষ্টল কৰা হৈ আছে, আপোনালোকে ইনষ্টল কৰি ল'ব। মই এতিয়া আপোনাক অ'পেন কৰিছোঁ। অ'পেন কৰাৰ পিছতে লগ ইন কৰিব। টাটা স্কাই আই ডি দিও কৰিব পাৰি, মোবাইল নম্বৰ দিও কৰিব পাৰি। মই টাটা স্কাই আই ডি দি গৈছোঁ। নম্বৰ প্ৰেছ কৰিব। নম্বৰ প্ৰেছ কৰি কণ্টিনিউ কৰি দিব। OTP আহিব। OTP প্ৰেছ কৰিব। তাৰপিছত কণ্টিনিউ কৰিব। তাৰপিছত মেনেজ পেকেজ যাব। অ'পেন হৈছে। তাৰপিছত যাব মডিফাই পেকেজ। তাৰপিছত চাব পাৰে আপোনাৰ নিজৰ টাটা স্কাইত ছেটঅপ বক্সত এইবোৰ চেনেলসমূহ যিবিলাক এক্টিভ হৈ আছে। তাৰপিছত আপুনি নতুন চেনেল এড কৰিব। বহুতো দিয়া হৈ আছে। হিন্দী মুভিজ, তেলেগু, স্পৰ্ট, ইংলিছ মুভিজ, আদাৰ্ছ, হিন্দী এণ্টাৰটেইনমেণ্টছ। মই হিন্দী মুভি কৰিছোঁ, এড কৰিছোঁ চব। সেইটো মই এড কৰিছোঁ। আৰু এটা কৰিছোঁ। তাৰপিছত আপুনি এনেকৈ দেখিব পাৰিব আৰু ডিলেটো কৰিব পাৰিব। মই দেখুৱাই দিছোঁ। ৰঙা চিনত পুৰণ চিন দিয়া হৈছে ৰঙা, তাত ক্লিক কৰি দিলে ডিলেট হৈ যাব। মই ডিলেট কৰিছিলোঁ, এইটো নকৰোঁ মই ডিলেট। এইটো লাল চিন দিয়া হৈছে ন, মই কাটা হৈছে চেনেলটো, মই ডিলেট কৰিছোঁ। ইষ্টাৰভাৰত মই ডিলেট কৰিছোঁ। তাৰপিছত কনফাৰ্ম কৰিব। কনফাৰ্ম কৰি দিয়াৰ পিছত আপোনাৰ ছাকচেছফুল হৈ যাব। ধৰক আপুনি এড কৰা চেনেলটো আপুনি পাই যাব, ডিলেট কৰা চেনেলটো আপোনাৰ ডিলেট হৈ যাব।